हेलो फ्रेंड्स की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰ কিন্তু একদমেই ভাল মই আজি মানে গধূলি ভিডিঅ'টো ধুনীয়াকৈ ষ্টাৰ্ট কৰিছোঁ মই আহিছোঁ জেঠিমাহঁতৰ ঘৰলৈ আৰু জেঠিমাহঁতৰ ঘৰৰ পৰা আজি মই মানে ফাংচন চাবলৈ যাম সেইকাৰণে আহিছোঁ আৰু আমি এনেকৈ ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ আপোনালোকে আমাৰ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নকৰিব কাৰণ মোৰ পৰিয়ালটো একদম নতুন আৰু মানে একদম গোটেই কম পৰিয়ালৰ দ্বাৰা গঠিত মানে মোৰ চেনেলটো আপোনালোকৰ মৰমৰ আশীৰ্বাদে আগুৱাই যাব পাৰিম বুলি নিশ্চয় আশা কৰিবলৈ এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে স্কিপ নকৰাকৈ আৰু আমি ভাত চাত খাই মেলি এতিয়া আমি ফাংচন চাবলৈ যাবলৈ ওলাইছোঁ ফাইনেলি আমি আমাৰ লক্ষ্যস্থানত উপস্থিত হ'লোঁ আহি আৰু ইফালে ৰাইজে থিয় হোৱা নিচিনাকৈ আমিও থিয় হ'লোঁ কাৰণ আমি ফাংচন চাবলৈ আহিছোঁ আৰু ইফালে চাওকচোন ৰভাতলি কিমানবিলাক চকী আছে কিন্তু আমি বহিবলৈ নোৱাৰোঁ কাৰণ এজন মানুহৰ বাবে এখন চকী আৰু সেইখন চকী ল'বৰ কাৰণে লাগিব 500 টকা আৰু কোনে 500 টকা দি চাই আৰু এয়া আমাৰ মঞ্চত মানে আজি আমন্ত্ৰিত অতিথি কাপুৰী গগৈ ধুনীয়াকৈ গান গাবলৈ ষ্টাৰ্ট কৰিলে আৰু আমি এনেকৈ গান চাই আছোঁ আৰু আপোনালোকেও চাওক যদি আমাৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ একদম নাপাহৰিব আৰু এনেকৈ এইটোৰ পাছত সেইটো পাপৰি গগৈয়ে গান গাবলৈ ধৰিলে আৰু আমি এনেকৈ গান চালোঁ
আৰু চাই এতিয়া আমি ঘৰত যাবলৈ ওলালোঁ। আজি মোৰ ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু এই পাপৰি বগৰ লগত চিবাজাৰৰ কিছুমান ছোৱালীয়ে এনেকৈ ডেন্স কৰিছে আৰু এইজনী টিকলি দেখিছেনে? তাইও ধুনীয়াকৈ ডেন্স কৰি আছে আৰু আপোনালোকক মই ইমানখিনিয়ে দেখাইছোঁ। মোৰ যদি কিবা ভুল হৈছে আপোনালোকে প্লিজ নিজৰ বুলি মোক মাফ কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক দি থাকিবলৈ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক সাহস দিব। আজিলৈ ইমানখিনিয়ে আছিলে। আকৌ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশা। এতিয়ালৈ বাই বাই।